জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিষবিদ্যা। মৰিগাঁও জিলাৰ বঘৰা গাঁৱৰ টিংকু ডেকা নামৰ ল'ৰাজনৰ খবৰ সম্প্ৰতি তল পৰিছে। সপোনত পোৱা ঔষধেৰে তেওঁ দুৰাৰোগ্য ৰোগত ভোগা হাজাৰ হাজাৰ ৰোগীৰ চিকিৎসা কৰে। ৰোগীয়ে বিস্ময়কৰ সুফল লাভ কৰে। শনি দেওবাৰে বঘৰাত হাজাৰ হাজাৰ মানুহ গোট খায়। টিংকু ডেকাৰ ঔষধ পাবলৈ মানুহৰ হেতা ওপৰা ঠেলাঠেলি লাগে। কোনোবা সফল হয়, কোনোবা নিৰাশ হয়। টিংকু ডেকা মাৰুতি গাড়ীত উঠি গাড়ীখন নিজে চলাই সপোনত পোৱা ঔষধ আনিবলৈ যায়। উভতি আহি ঘৰ পালে তেওঁক মাটিত ভৰি পেলাবলৈ দিয়া নহয়। কেইজনমানে তেওঁক দাংকোলাকৈ ভিতৰলৈ লৈ যায়। হাজাৰ হাজাৰ লোকৰ শৌচ পেচাবেৰে বঘৰা গাঁওখন দুৰ্গন্ধময় হৈ উঠে। ক্ষুদ্ৰ ব্যৱসায়ীয়ে জনসমুদ্ৰৰ মাজত দুপইচা অৰ্জন কৰে। ওচৰ চুবুৰীয়া নগৰকেইখনত শনি দেওবাৰে প্ৰাইভেট টেক্সিৰ ভাড়া আকাশলংঘী হয়। কিমান যে খবৰবোৰ যে তল পৰিছে সেইটো স্বস্তিৰ কথা। টিংকু ডেকাই এতিয়া কি কৰিছে নাজানো। তেওঁ ভৱিষ্যতলৈ কি কৰিব সেইটোও নাজানো। তেওঁ যদি পাৰ হৈ যোৱা জনসমুদ্ৰৰ অধ্যায়টোৰ আলম লৈ ভৱিষ্যতে সিদ্ধপুৰুষ বা ঈশ্বৰ পুৰুষৰ ভূমিকা গ্ৰহণ কৰাৰ কথা ভাবিছে ক'ব নোৱাৰোঁ। কিন্তু আমি আন্তৰিকতাৰে আশা কৰোঁ তেওঁ পঢ়া শুনা কৰি প্ৰকৃত অৰ্থত শিক্ষিত আৰু জ্ঞানী হৈ সুদীৰ্ঘ জীৱনৰ অধিকাৰী হওক আৰু শিক্ষা আৰু জ্ঞানৰ বলেৰে অতীতৰ সেই জনসমুদ্ৰৰ অধ্যায়টোৰ কথাবোৰ মনে মনে বিশ্লেষণ কৰক। কিমান মানুহ তেওঁৰ ওচৰলৈ আহিছিল, কিমান মানুহে তেওঁৰ ঔষধ ব্যৱহাৰ কৰি আৰোগ্য লাভ কৰিলে, তাৰ খতিয়ান লোৱাটো তেওঁৰ সেই বিশ্লেষণৰ অংগ হোৱাটো উচিত হ'ব। তেওঁ সপোনত যিটো ঔষধ পাইছিল সেই ঔষধটো ঠিক সপোনত পোৱা ৰূপত প্ৰতি সপ্তাহে হাজাৰ হাজাৰ ৰোগীৰ কাৰণে সংগ্ৰহ কৰাটো তেওঁৰ পক্ষে সম্ভৱ আছিল নে পাছলৈ সেইবোৰ মেনুফেকচাৰ কৰিবলৈ মানুহ নিযুক্ত কৰা হৈছিল। এনেকৈ কোনোবাই মেনুফেকচাৰ কৰা বস্তুটো টিংকু ডেকাই চুই দিলে যদি সি মহৌষধত পৰিণত হৈছিল, তেনেহ'লে ক'ব লাগিব বঘৰাত এটা প্ৰতাৰণামূলক, অস্বাস্থ্যকৰ, অন্যায়কাৰী, নিন্দনীয় অন্ধবিশ্বাসৰ অধ্যায়ৰ সৃষ্টি হৈছিল। আমি যে জ্ঞান বিজ্ঞান সমিতি, জ্ঞান বিজ্ঞান যাত্ৰা আদি নানান বৈজ্ঞানিক চিন্তাধাৰাৰ হকে কাম কৰা সংগঠনৰ সভা সমিতি, অভিযান আন্দোলন আদিৰ বিষয়ে শুনি থাকোঁ, সেইবোৰ সংগঠনে কোনোবা এদিন বঘৰাত 10,000 মানুহ গোটাই এখন অধিৱেশন পাতিব পাৰিবনে? অসম বিজ্ঞান সমিতিৰ এখন বছৰেকীয়া অধিৱেশন কেতিয়াবা মৰিগাঁও নগৰত পাতিব পৰা যাবনে? মোৰ হিচাপত আমি এনে এখন দেশত বাস কৰোঁ যিখন দেশৰ বিজ্ঞানী আৰু বিজ্ঞান কৰ্মীয়ে আৰ্কিমিডিছ, নিউটন, আইনষ্টাইনৰ ৰাজ্যৰ পৰা আৰম্ভ কৰি বঘৰালৈকে তেওঁলোকৰ কৰ্মক্ষেত্ৰ প্ৰসাৰিত কৰিব লাগে আৰু সাধাৰণ মানুহক অবৈজ্ঞানিক, ক্ষতিকৰ, অন্ধবিশ্বাসৰ গৰাহৰ পৰা মুক্ত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব লাগে। কিন্তু টিংকু ডেকা বা তেওঁৰ ওচৰলৈ যোৱা মানুহখিনিক চিধাচিধিকৈ দোষ দিয়াৰ আমাৰ উপায় নাই। হাজাৰ বছৰ ধৰি সমগ্ৰ দেশখনত কি ঘটি আছে আমি সেইবোৰ লক্ষ্য কৰিব লাগিব। মেষ, বৃষ, মিথুন, কৰ্কট আদি ৰাশিবোৰে আমাক কেনেকৈ নিয়ন্ত্ৰিত বা বন্দী কৰি ৰাখিছে আমি মন কৰিছোঁনে? ৰাশিফল ছপা কৰাৰ লোভ কিমান বাতৰি কাকত আলোচনীয়ে সম্বৰণ কৰিব পাৰে। কিন্তু আচলতে ৰাশিফলৰ শুদ্ধতা, নিৰ্ভৰযোগ্যতা কিমান? লক্ষ লক্ষ মাইল দূৰত থকা একোটা বস্তুপিণ্ড, গ্ৰহ, নক্ষত্ৰ আদিয়ে এই পৃথিৱীখনৰ মানুহৰ ভাগ্য, সুখ দুখ, উন্নতি অৱনতিৰ বুৰঞ্জী কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে? এটা ল'ৰাৰ জন্মক্ষণত কোন ৰাশি আকাশৰ কোন ঠাইত আছিল সেই কথাই কোনজনী ছোৱালীৰ লগত তাৰ বিয়া হ'লে সংসাৰখন সুখৰ বা দুখৰ হ'ব সেইটো কেনেকৈ নিৰ্ণয় কৰিব? কুষ্ঠি, সোঁৱৰণি, জন্মচক্ৰৰ মূল্য কিমান? এইবোৰ টিংকু ডেকাৰ কথাবোৰৰ তুলনাত বহু বেছি গুৰুত্বপূৰ্ণ কথা। আজিৰ জ্যোতিৰ্বিজ্ঞানে পৃথিৱীৰ গ্ৰহসমূহকে ধৰি বিশ্বব্ৰহ্মাণ্ডৰ ভালেমান নক্ষত্ৰৰ গঠন, প্ৰকৃতি, চৰিত্ৰ আদিৰ বিষয়ে নিৰ্ভৰযোগ্য তথ্য প্ৰতিষ্ঠা কৰিছে। সেই তথ্যবোৰ এনেকুৱা যে তাৰ মাজত অলৌকিক ক্ৰিয়াকাণ্ড, এই পৃথিৱীৰ মানুহৰ ভাল, বেয়া, সুফল, কুফল আদি নিয়ন্ত্ৰণ কৰিব পৰা শক্তি প্ৰতিষ্ঠা কৰাৰ ঠায়েই নাই। তথাপি আমি ৰাশিচক্ৰ, ভাগ্যচক্ৰ, হস্তৰেখা বিচাৰ আদিৰ বশ হৈ আছোঁ। আমাৰ বাবে এই দিশৰ কামখিনি কৰি আছে জ্যোতিষবিদ্যাই। এই প্ৰাচীন বিদ্যাই যুগ যুগ ধৰি ৰাজসভাৰ পৰা আৰম্ভ কৰি অতি সাধাৰণ প্ৰজাৰ ঘৰলৈকে প্ৰভাৱ বিস্তাৰ কৰি আহিছে। জ্ঞাতে অজ্ঞাতে, ইচ্ছাকৃতভাৱে অনিচ্ছাকৃতভাৱে আমি এই বিদ্যাৰ বশীভূত হৈ আছোঁ। কিন্তু এই বিদ্যাই মোক নিশ্চিতভাৱে সহায় কৰিছে, মোৰ উপকাৰ কৰিছে, মই তাৰ নিৰ্ভুল প্ৰমাণ পাইছোঁ। এই কথাষাৰ কোৱা মানুহ দুৰ্লভ। দেশখনত এই বিদ্যাৰ বিশাল ব্যাপ্তি ঘটিছে। বৃহৎ পৰিমাণৰ অৰ্থ, শক্তি আৰু সময় এই বিদ্যাত নিয়োজিত হৈ আছে। এয়া হ'ব পাৰিছে মানুহৰ মনৰ দুৰ্বলতা, শিক্ষাগত শক্তিৰ অভাৱ, অকৰ্মণ্যতা, অন্ধবিশ্বাসৰ গভীৰ প্ৰভাৱ আদিৰ ফলত। জ্যোতিৰ্বিজ্ঞান শাখাৰ বিজ্ঞানীসকলৰ মতে জ্যোতিষবিদ্যা বিজ্ঞানৰ ভিতৰত নপৰে।
তথাপি হাজাৰ বছৰ ধৰি মানুহক প্ৰভাৱিত কৰি ৰখা জ্যোতিষবিদ্যাৰ বিৰুদ্ধে বিজ্ঞানীসকলে অভিযান আন্দোলন আৰম্ভ কৰি হৈচৈ কৰা নাই। মানুহৰ অনুভূতি আৰু বিশ্বাসক হঠাতে কোনেও আঘাত কৰিব নোখোজে আৰু বৈজ্ঞানিক চিন্তা চৰ্চাৰ ব্যাপ্তিৰ ফলত এদিন অবৈজ্ঞানিক অসত্যৰ স্বাভাৱিক মৃত্যু ঘটিবই। ইয়াকে প্ৰকৃত শিক্ষিত সমাজৰ কল্যাণকামী লোকে বিশ্বাস কৰে। কিন্তু ভাৰতৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিচিনা শিক্ষাৰ ক্ষেত্ৰত দিগদৰ্শক হৰ্তাকৰ্তা বুলিব পৰা প্ৰতিষ্ঠানটোৱে জ্যোতিষবিদ্যা বিষয়টো দেশখনৰ বিজ্ঞান পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছে বোলা বাতৰিটো সঁচাকৈয়ে চিন্তা আৰু দুশ্চিন্তা উদ্ৰেককাৰী। যদি এই প্ৰস্তাৱ কেনেবাকৈ কাৰ্যকৰী হয় তেনেহ'লে অবৈজ্ঞানিক অসত্য স্বাভাৱিক মৃত্যুৰ ফালে আগবঢ়াৰ বৰ্তমানৰ যিটো গতি সি বাধাপ্ৰাপ্ত হ'ব আৰু মানুহৰ মনৰ দুৰ্বলতাৰ আশ্ৰয় লৈ এসময়ত এই বিদ্যাই ভয়ংকৰী ৰূপ লৈ জনসাধাৰণক আৱৰি ধৰিব। বিশ্ববিদ্যালয় অনুদান আয়োগৰ এই প্ৰস্তাৱে যে প্ৰগতিৰ ঘড়ী উভোতা ফালে ঘূৰাব বুলি এচাম বিজ্ঞানীয়ে শংকা প্ৰকাশ কৰিছে সেইটো গুৰুত্ব দিবলগীয়া শংকা। অৱশ্যে আমি মনত ৰাখিব লাগিব প্ৰাচীন ভাৰতৰ মনীষীসকলে নভোমণ্ডলৰ তাৰকাৰাজি অধ্যয়ন কৰি যি জ্যোতিৰ্বিজ্ঞানৰ সৃষ্টি কৰিছিল সেই বিষয়ে আজিৰ ভাৰতীয় ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰাটো অত্যন্ত প্ৰয়োজনীয় কাম। বিশ্ববিদ্যালয় অনুদান আয়োগৰ নেতৃত্বৰ তত্বাৱধানত আজিৰ ছাত্ৰ ছাত্ৰীয়ে ভাৰতৰ গুণ দোষ দুয়োটাৰ শুদ্ধ ৰূপত বিচাৰ কৰিবলৈ শিকিব লাগে।